Hi guys, welcome back to my channel. মই জোন কি খবৰ আপোনালোকৰ ভালে সকলোৰে আশা কৰো সকলোৱে ভালে আছে আৰু আজি ভ্লগটো বিয়া খাবলৈ আহি আৰম্ভ কৰিছো মানে ঘৰতে ভিডিও কৰাই নহল কাৰণ ধুনুমা আছিল সেইকাৰণে আৰু ঘৰৰ কামখিনি কৰতে কৰতে ভিডিও কৰাৰ টাইমে নহল সেইকাৰণে এতিয়াহে ভিডিও কৰিব ওলাইছো আৰু এয়া আহিছো মানে আমি আহিছো আবক চাবলৈ পিছত আমি যাম বিয়া খাবলৈ বিয়া ঘৰত আৰু এইফালে এই যে আমি আবক চাব আহিছো এইফালে আমাৰ আবু আছে জিচিমাও এই যে জিচিমাও এই চিনে নাপায় সেইকাৰণে ডাঙৰ মা হয় ধুনুমা মমজুতে নাযায় এইফালে ধুনুমা আৰু মই আৰু বাকীখিনিও আহিছো মাত্ৰ বিয়াত থল আহি সোমাইছো সেইফালে বাহিৰীয়া নিয়ম হৈ আছে আৰু পূজা হৈ আছে। আমি আজি বিয়া খাব আহিছো ক'ত উটমাৰীলৈ আহিছো বিয়া খাবৰ কাৰণে বিউটি পাৰ্লাৰ আহিছে মেকআপ আৰ্টিষ্ট বিউটি পাৰ্লাৰ নহয় কলি হলে বিউটি পাৰ্লাৰ মাছি আছে মেকআপ কৰা আমি বুঢ়া মাছি নাজানো আৰু নিয়মখিনি শেষ হ'ল আৰু কইনা এইফালে মেকআপ কৰি আছে আৰু এনেকৈ আমি ভাতখিনি খাই উঠিয়া কইনাখিনিক এনে দেখি আৰু এনেকৈ মেকআপ কৰি থকাৰ পিছতে একপি ফটো উঠি আমি ঘৰলৈ গুচি আহিলোঁ কাৰণ মা আৰু বাবা অকলে আছে সেইকাৰণে আৰু আজি বনাই আছো কণী ৰাতিপুৱাতে আৰু এইখিনি বনাই লওঁ প্ৰথমে কণীখিনি চাই থাকক ভিডিঅ'টো আৰু ইয়াতে কণী 5টা বইল দিছোঁ আৰু আজি বনাম এইখিনিৰে আৰু এইখিনি হ'ল টেঙামৰা পিয়ৰি আৰু পিঁয়াজ নহৰু আদা সেইকেইটা যিকেইটা থাকে সেইকেইটা বস্তুৱে আৰু এইকেইটা বস্তুৰে বনাম আজি কণীৰ আঞ্জা কণী 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 আৰু এইফালে মই কেৰাহীখন গৰম হৈছে ইয়াতে দিম অকণমান তেল তেল দিয়াৰ পিছত অকণমান দিম ইয়াতে নিমখ আৰু ইয়াতে দিম অকণমান হালধি গুড়ি কাৰণ এই কণীকেইটা ভাজিব লাগিব এতিয়া দিম ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখি মই এটা এটাকৈ কণী এৰি দিম তেলত আৰু এইখিনি এৰি দিয়াৰ পিছত অকণমান ভাজিব লাগিব ভজা হ'লে মই ইয়াতে ডিমাটো ফুটি নাহে সেইকাৰণে মই অকণমান ইয়াতে মাজত কণীটোৰ মাজত ফুটা কৰি দিছোঁ চাকুৰে আৰু এইখিনি পিঁয়াজ আদা নহৰু এইখিনি মই পিচি লওঁ সেইখিনি প্ৰথমে পিচি লওঁ এতিয়া মই কণীকেইটা ভজা হ'ল আৰু এইখিনি মই নমাই দিম আৰু ইয়াতে দিম মই অকণমান জিৰা দিয়াৰ পিছত মই ইয়াতে দিম জলকীয়া আৰু পিঁয়াজ আৰু এইখিনি এনেকৈ মিডিয়াম ফ্লেমত ভাজিব লাগিব যাতে পিঁয়াজখিনি ক'লা হৈ নাযায় নহ'লে হাই ফ্লেমত ভাজিলে ক'লা হৈ যাব ভয় থাকে ন সেইকাৰণে পুৰি যাব ভয় থাকে সেইকাৰণে মিডিয়াম ফ্লেমত ভাজি মই দিছোঁ ইয়াতে অকণমান নিমখ আৰু ইয়াতে অকণমান হালধি গুড়ি আৰু এইখিনি দি মই ভালদৰে ভাজি ল'ম আৰু ইয়াতে ঢালি দিম যিখিনি পিয়ৰি আছিল মানে পিয়ৰি আৰু পিঁয়াজ নহৰু আদা সেইখিনি ঢালি দিম ইয়াতে এইখিনি ঢালি দি এইখিনি ভাজি ল'ম ভালদৰে এইখিনি ভালকৈ ভাজিব লাগিব যেতিয়ালৈকে এইখিনি পানীখিনি শুকাই নাযায় মানে টেঙামৰা পিয়ৰিখিনি ইয়াতে ঢালি দিছোঁ সেইকাৰণে এইখিনি শুকাই যাব লাগিব আৰু ইয়াতে দিছোঁ মই ৰেড চিলি পাউডাৰ এইখিনি মই ভালদৰে এনেকৈ ভাজি ল'ম আৰু মোৰ মিশ্ৰণখিনি ভজা হ'ল পিঁয়াজ নহৰু যিখিনি আছিল পেষ্টখিনি ভজা হ'ল আৰু ইয়াতে মই পানী ঢালি আঞ্জাখনৰ পানী অকণমানহে শুকাই ল'ম বেছিকৈ শুকাই নলওঁ আৰু ইয়াতে দিম মই কাটি লোৱা স্প্ৰিং অনিয়নখিনি পিঁয়াজৰ আৰু এতিয়া স্প্ৰিং অনিয়নখিনি দিয়াৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ইয়াতে দিম মই ধনিয়াৰ পাতখিনি ৰেডি হৈ গ'ল বহুত ভাল লাগি আছে কাৰণ মই মূৰৰ বিষটো অকণমানো ভাল পাইছোঁ আৰু মানে কি কৰি আছোঁ একাপ চাহ খালোঁ চাহ বনাই কাৰণ মূৰৰ বিষ হৈ আছিল সেইকাৰণে একাপ চাহ বনালোঁ আদা ইলাচি তেজপাত গোলমৰিচ আৰু কিবাকিবি দি বনালোঁ খাই কিনে বহুত ভাল লাগিছে অকণমান ৰিলেক্স ফিল হৈছে মোৰটো আৰু সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো বনাওঁ অকণমান মানে আধা ৰৈ আছে সেইকাৰণে আৰু এনেকৈ চাহ পানী খাই আহি ভিডিঅ' কৰিব ওলালোঁ আৰু চাইছে মোৰ দুটা শিং ওলাইছে শিঙৰ দৰে হৈছে দুটা শিং এনেকুৱা বাৰু কাৰণে চলি গৈছে মানুহে যে মোক চালে কি ক'ব দুটা শিং
পিছত যোৱাকালি ভিডিঅ' কৰাই নহ'ল কাৰণ ধুনুমা বহুত দিগদাৰ দি আছিল আৰু ডিজে বজাই আছিল বিয়া ঘৰত। সেইকাৰণে আমি পটককৈ আহিলোঁ বিয়া ঘৰৰ পৰা। বেছি টাইম থকা নাই, 1.5 ঘণ্টামান নাছিলোঁ চাগে বিয়া ঘৰত। বিয়া ভাতখিনি খায়ে বিয়াৰ নিয়মখিনি কৰাৰ পিছত বাকী বিয়া হোৱাৰ পিছতে ভাত খাব দিছে। ভাত খায়ে আমিয়ে প্ৰথম ভাত খাই উঠিয়ে বেছি দেৰি কৰাই নাই, সেনেকৈ ঘৰত আহিছোঁ কাৰণ সন্ধিয়া হৈ আহি আছিল আৰু ধুনুমা কান্দি আছিল আৰু ঘৰতো মানুহ নাছিল, মা আৰু দেউতা আছিল, মা দেউতা অকলে আছিল। সেইকাৰণে পটককৈ আহিছোঁৱে। আৰু ধুনুমা বিয়া ঘৰত সোমাৰ পৰা কান্দি আছিল, কৰি কান্দি আছিল, গোটেই বিয়া ঘৰতে কান্দি আছিল। সেইকাৰণে মই ভিডিঅ' অকণমানো কৰিব পৰা নাই আৰু এনে অকণমান কৰিছোঁ ভিডিঅ', বেছি কৰা নাই আৰু বাকী কৰিব নোৱাৰিলোৱে ধুনুমাৰ কাৰণে। আৰু পিছত য'ত মানুহ থাকে ত'ত ধুনুমা নাথাকে আৰু য'ত খালী ঠাই থাকে তাতেহে ধুনুমা থাকে। খালী ঠাইতো নাথাকে বিয়া ঘৰত জানাই। আৰু ধুনুমা এনেকৈ কান্দি আছিল। পিছত ঘৰত অহাৰ পিছত ধুনুমাৰ ফূৰ্তি, ধুনুমা নাচি আছিল, হাঁহি আছিল, গান গাই আছিল। কি ক'ম আৰু ধুনুমাৰ কথা। ধুনুমা যে কেনেকুৱা হৈছে ভগৱানে জানে, মই নাজানো। এনেকুৱা ছোৱালী য'তে নাযাওঁ কিয় খালি কান্দা, ইমানেই কান্দে কেতিয়াবা মোক ভালে লাগি নাথাকে। আৰু এনেকৈ থাকিলে কান্দি থাকিলে মানুহ ঘৰত গ'লে বেলেগৰ কোলাতো নাযায়, অকল মোৰ কোলাতেহে থাকে। মোৰ লগত থাকিব বিচাৰে, বেলেগৰ লগত থাকিব নিবিচাৰে। য'তে নাযাওঁ কিয়, যি নকৰোঁ কিয় কাৰো লগত নাযায় ধুনুমা। আৰু এনেকৈ বিয়া খাই আহি পিছত চালকুচাত সোমাইছোঁ। চালকুচাত মা ঘৰ সোমাই পিছত কলকেই এটা দি আহিছোঁ। দি আহি পিছত ভাবিছিলোঁ অকণমান থাকিম, কিন্তু সন্ধিয়া হ'ল সেইকাৰণে পটককৈ আহিলোঁ। এনেই আৰু ঘৰৰ মূৰৰ বিষ কেতিয়া ভাল হয় নাজানো, অকণমান ভাল পাইছোঁ চাহকাপ খাই। আবেলি চাহকাপ খালে ভাল লাগে অলপমান। আৰু পিছত এতিয়া আধা বনাই থৈছোঁ, আঞ্জাখিনিয়ে বনাই থৈছোঁ, কিন্তু ভাতখিনি বনোৱা নাই, ভাতখিনি বনাম। আৰু এনে মই 5-4মান বাজিলে মই ৰাতিৰ খোৱাখিনি যিখিনি আঞ্জা আছে সেইখিনি বনাই থওঁ আৰু ভাতখিনি ৰাতি বনাওঁ। আৰু এনেকৈ এইখিনি আঞ্জাখিনি গৰম কৰি খাওঁ। সেইকাৰণে মই এনেকৈ বনাই থওঁ, নহ'লে অসুবিধা হয় কাৰণ ঘৰতো কাম থাকে আৰু ঘৰত ধুনুমাক ৰাখিব লাগে, পিছত ঘৰৰ কামখিনি কৰিব লাগে। বিয়া খাই আহিছোঁ পৰহিয়ে, কিন্তু ভিডিঅ' কৰাই নহ'ল। যোৱাকালি কোৱা হ'ল, বিয়া খাই পৰহিয়ে আহিছোঁ আৰু যোৱাকালি আহিছে মোৰ হাজবেণ্ড আহিছে বিয়া ঘৰৰ পৰা। আৰু বিয়া ঘৰৰ পৰা তাৰ টোপনি হোৱাই নাছিল, তেনেকৈ আহিছে। ধুনুমাৰ অসুখ হৈ আছিল আৰু ধুনুমাৰ গলাটো অকণমান বাজি আছিল। সেইকাৰণে তাই দৌৰাদৌৰিকৈ বিয়া ঘৰৰ পৰা আহিছে। বিয়া ঘৰৰ পৰা অহাৰ পিছতে আমি মেডিকেলত গ'লোঁ, ডক্টৰৰ চেম্বাৰত গ'লোঁ। চেম্বাৰত গৈ ডক্টৰক দেখুৱালোঁ। দেখুৱাৰ পিছত ডক্টৰে ক'লে একো নাই আৰু ধুনুমাক দিছে কণীৰ কুহুম খাব দিছে, কণীৰ কুহুমটো খাব দিছে। আৰু এতিয়া ধুনুমাক চব কিছু খুৱাব পাৰি সেইটো কথা কৈছে। কি খুৱাব লাগে, কি খুৱাব নালাগে সেইখিনি কথাও কৈ দিছে। আৰু ডক্টৰে ধুনুমাক জনচনছৰ প্ৰডাক্ট ব্যৱহাৰ কৰিব কৈছে, কাৰণ নাজানো, কিন্তু জনচনছৰ প্ৰডাক্টে ব্যৱহাৰ কৰিব কৈছে। সেইটো ভাল বুলি কৈছে ডক্টৰে, যিহেতু আমাৰ ডক্টৰে সেইটোৱে ৰেকমেণ্ড কৰিছে। সেইকাৰণে আমি এইটো ব্যৱহাৰ কৰি আছোঁ আৰু আজিলৈকে অসুবিধা পোৱা নাই সেইখিনি ইউজ কৰি। সেইকাৰণে ধুনুমাক জনচনছৰ প্ৰডাক্ট ব্যৱহাৰ কৰি আছোঁ। আৰু নাৰিকল তেল ব্যৱহাৰ কৰিব কৈছে, সেইখিনিও ব্যৱহাৰ কৰি আছোঁ। নাৰিকল তেল কেনেকৈ ব্যৱহাৰ কৰিব কৈছে সেইখিনি আপোনালোকক কেতিয়াবা দেখুৱাই দিম, কেনেকৈ ব্যৱহাৰ কৰোঁ ধুনুমাক নাৰিকল তেল। আৰু এতিয়া পায় মোৰ কাপোৰখিনিও জাপি থবা আছে, পিছত আৰু বহুত কাম আছে মোৰ কৰিব লগা। সেইকাৰণে এতিয়া এনেই অকণমান মই ভিডিঅ'খিনি বনাই দিওঁ, নহ'লে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। ভাবিলোঁ আজি যদি নিদিওঁ আৰু কিমান দিন দিব নোৱাৰোঁ, কাৰণ ধুনুমাৰ বেমাৰ এতিয়ালৈকে ঠিক হোৱা নাই, হৈছে আৰু বাকী আছে। আৰু কালি ঔষধ লৈ আহিছোঁ, ঔষধ খাই অলপ ভাল পাইছে। আৰু সেইফালে ধুনুমা অকণমান কান্দি আছে। এতিয়া যাওঁ ধুনুমাক লৈ আহি অকণমান খুৱাই দিওঁ কিবা, আৰু সেইফালে কাপোৰখিনি জাপি থওঁ।
আৰু এইফালে ভাতখিনিও বনাব আছে এনেকৈ টাইমখিনি আৰু এনেকৈ কামখিনি কৰিবই লাগিব সেইকাৰণে পটককৈ যায় সেইখিনি কাম কৰি লওঁ তেনেহ'লে বাই আজিৰ কাৰণে বাই আকৌ আহিম আন এটা ব্লগ লৈ